हेलो गाइज সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত আহিছো এনে এটা বজাৰ লৈ কেনে এনে এটা ব্যাকগ্ৰাউণ্ডৰ বিষয়ে কথা পাতিবলৈ গৈ আছো, যেটো শুনাৰ পিছত আপোনালোকেও প্ৰাউড ফিল কৰিব, কিয়নো এইটো আসলতে অসম ফেমাছ বুলি নহয়, এইটো আমাৰ এই এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ বজাৰটো হ'ল আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট অসমৰ দৰংগিৰি নামৰ এই বজাৰটোৱে, য'ত নেকি এছিয়া মহাদেশৰ আটাইতকৈ বেছি কল বিক্ৰী কৰা হয়। দৰংগিৰিৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়, যাক আমি কওঁ মেঘৰ ৰাজ্য মেঘালয় বুলি। চ' আজি মই আপোনালোকক জনাম যে মেঘালয়ৰ এনেকুৱা এটা ঠাই যিটোতো নেকি এনেকুৱা কল আমদানি হয়। হেল্ল' গাইজ, অসমৰ নিকটৱৰ্তী অঞ্চল মেঘালয় নৰ্থ গাৰো হিলছ নামৰ এই ঠাইডোখৰ, য'ত পূৰ্বৰে পৰা কৰি আহিছে এনেকুৱা কল খেতি। এতিয়া প্ৰায় 60% মানুহে এই কল খেতিৰ লগত জড়িত হৈ আছে। ইয়াৰ পৰা অকল অসম নহয়, ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকে প্ৰেৰণ কৰে এই কল। হেল্ল' গাইজ, যদি আপোনালোকক ইয়াতকৈ আৰু বেছি জানিবলগীয়া হয় তেন্তে মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰক, মই নিশ্চয় আপোনালোকক আৰু জনাবলৈ চেষ্টা কৰিম। হেল্ল' গাইজ, যদি আপোনালোকৰ এইখিনিতে মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে মোৰ এই চেনেলটোক পাহৰি নাযাব।